টুটুমাইনাছ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। Hey guys, মই পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ আৰু প্ৰত্যেকটো ভিডিঅ'ত যেহেতু মোৰ ৰেচিপি এটা থাকেই সো আজি ভিডিঅ'টো এটা ৰেচিপি আছে আৰু এই ৰেচিপিটো বনাবৰ বাবে মোক এগৰাকী ভিউৱাৰ্ছে বহুত কৈ আছিলে যে মই বনাব লাগে সো মই বেলেগ ভিডিঅ' বনাই থকাৰ কাৰণে বনাব পৰা নাছিলোঁ সো আজি ভাবিলোঁ যে মই সেই ৰেচিপিটো বনাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু হেতু হৈছে হালৱা ৰেচিপি তেওঁ মোক কৈ আছিলে যে হালৱা ৰেচিপি এটা দিবৰ কাৰণে হেতু কাৰণে মই আজি মোৰ এই ব্লগটোত হালৱা ৰেচিপিটো দিছোঁ ঘৰত প্ৰায় হালৱা বনাই থকা হয় কিন্তু মগুৰ দালিৰ হালৱাটো যেহেতু মই বনোৱা নাছিলোঁ হেতুবা ভাবিলোঁ এবাৰ নতুনকৈ বনাই চাওঁ মগুৰ দালি হালৱাটো আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ যেহেতু ঘৰতে যদি ধুনীয়াকৈ বনাব পাৰি তেন্তে বাহিৰত নাখালেও হ'ব সো এইটো কাৰণে আজি হালৱাটো মগুৰ দালিৰ দিছোঁ বেলেগ বেলেগ বিভিন্ন ধৰণৰ হালৱা আছে মই ভাবিছিলোঁ প্ৰথমতে যে মই গাজৰৰ হালৱাটো বনাওঁ কিন্তু যেহেতু এইটো ছিজনত গাজৰটো পাবলৈ বহুত টান আৰু সেইবাবে গাজৰৰ হালৱাটো বহুতে জানেই সো আৰু বাহিৰত মই মগুৰ দালিৰ হালৱাটো খাই পাইছোঁ কিন্তু ঘৰত যিহেতু খাই পোৱা নাছিলোঁ সো ভাবিলোঁ এবাৰ নতুন এটা কিবা টেষ্ট কৰোঁ আৰু লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু যিহেতু বহুতে জানেই তথাপিও মোৰ ভাগে মই কেনেকৈ বনাইছোঁ মই হেতু আপোনালোকক আজি দেখুৱাম তেন্তে চাই লওঁ আহক মুগ দাল কা হালৱা কেনেদৰে বনালোঁ লেটছ গো মগুৰ দালি হালৱা বনাবৰ বাবে পোনপ্ৰথমে মই যিটো বগা দালি হয় মগুৰ দালি সেইটো লৈছোঁ ফলা মগুটো লোৱা নাই আৰু এইটো লৈ পিনে মই 1 কাপ লৈছোঁ আৰু 1 কাপ লৈ এইখিনি মই তিয়াই থৈছিলোঁ 4 ঘণ্টা তাৰপিছতে মই ভালদৰে ধুই পখালি আনি এইদৰে মিক্সিত দি দিম অলপমান পানী দি কেনে মিক্সিত দি দিলোঁ আৰু তাৰপিছতে এই প্ৰথমবাৰত এইদৰে হ'ল আৰু দ্বিতীয়বাৰত এইদৰে গুৰি হৈ গৈছে আৰু তাৰপিছতে মই এখন কেৰাহীত 4 চামুচ মই ঘিউ দিছোঁ আৰু ঘিউখিনি ভালদৰে গলি যোৱাৰ পাছতে মই ইয়াতে 1 চামুচ আটা দিছিলোঁ আৰু আটা দিয়াৰ পাছতে ইয়াতে মই এতিয়া যি মিশ্ৰণখিনি আছিলে মগুৰ সেইখিনি মই ইয়াত দি দিম আৰু যেতিয়া সেইখিনি দিয়া হয় তেতিয়া ভালদৰে লৰাই থাকিব লাগে নহ'লে এইখিনি জ্বলি যোৱাৰ বা ইয়াত লাগি ধৰাৰ সম্ভাৱনা থাকে আৰু তাৰপিছতে এইদৰে লৰাই থাকিম যেতিয়ালৈকে ঘিউখিনি ইয়াৰ লগত মিলি নাযায় ভালদৰে এয়া চাওক মই লৰাই আছোঁ ভালদৰে আৰু তাৰপিছতে এইখিনি লৰাই থাকিব লাগিব যেতিয়ালৈকে ভালদৰে সিজি নাযায় যেতিয়ালৈকে মগুৰ যি কেঁচা ভাৱটো থাকে মানে ফ্লেভাৰ থাকে সেইটো আঁতৰি নাযায় আৰু প্ৰায় 25-30 মিনিট এইদৰে লৰাই থাকিব লাগিব যদি বেছিকৈ মগু লোৱা হয় তেতিয়া 1 ঘণ্টাও লাগি যাব পাৰে কেতিয়াবা যিহেতু আমি বেছি লোৱা নাই সেইবাবে আমি 30 মিনিট এইদৰে লৰাই আছিলোঁ আৰু তাৰপিছত এইদৰে লৰাই থাকিম যেতিয়ালৈকে সিজি নাযায় ভালদৰে এয়া চাওক অলপ কালাৰটো হৈছেগৈ লাহে লাহে আৰু যেতিয়া একেবাৰে গোল্ডেন ব্ৰাউন কালাৰ হৈ নাযায় তেতিয়ালৈকে লৰাই থাকিম আৰু ইয়াতে মই এতিয়া কাজু বাদাম আৰু বাদাম দিছোঁ ইয়াতে পিস্তা যিকোনো যি টি দিব পাৰি যিহেতু মই কাজু আৰু বাদাম দিছোঁ তাৰপিছত পুনৰ লৰাইছোঁ মই এখন আৰু সিজিবলৈ দিম আৰু ইয়াতে মই এতিয়া চেনি দিছোঁ ইয়াতে মই 4 চামুচ চেনি দিছোঁ আৰু আকৌ লৰাই থাকিম এইদৰে লৰাই থাকিব লাগিব যিমানেই লৰাই থাকিব সিমানেই ভাল আৰু তাৰপিছত আনফালে মই গাখীৰ লৈছোঁ ডাঙৰ চাই 1 কাপ গাখীৰ মই উতলিবলৈ দিম আৰু এয়া চাওক কালাৰটো কেনেকুৱা হৈ গৈছে আৰু তাৰপিছতে এয়া হৈছেগৈ আৰু ইয়াতে মই এতিয়া গাখীৰ দিম যি উতলা গাখীৰ আছিলে সেয়া মই ইয়াত দি দিয়াৰ পাছত এয়া চাওক অলপ ভালদৰে লৰাম আৰু এয়া মই 5 মিনিটৰ বাবে ৰাখি থৈ দিম যেতিয়ালৈকে গাখীৰখিনি শুকাই নাযায় ভালদৰে সিজিবলৈ দিম এয়া চাওক লৰাই আছোঁ আৰু ভালদৰে যেতিয়া সিজিব এয়া চাওক সিজি গৈছে আৰু আমাৰ হালৱা ৰেডিয়ে হ'ল অলৰেডি আৰু তাৰপিছতে মই প্লেটিং কৰিম এয়া চাওক ইমান ধুনীয়া লাগিছে অকল দেখিবলৈ ধুনীয়া নহয় খাবলৈও বিৰাট টেষ্টি হৈছিলে আৰু ওপৰতে মই কাজু আৰু বাদাম অলপ দি দিছোঁ
আপোনালোকে নিশ্চয় এদিন ঘৰত বনাই চাব আৰু যেতিয়ালৈকে নিজে নবনাই গম নাপাব আৰু বিৰাটেই টেষ্টি হৈছিলে কেনেকুৱা লাগিছে জনাব এয়া চাওক এতিয়া মই টেষ্ট কৰি চাম কেনেকুৱা হৈছে টেষ্টি হৈছে বহুত টেষ্টি হৈছে দেই মই ইমান ভবা নাছিলোঁ যে ইমানো ভাল হ'ব বুলি যিহেতু ফাৰ্ষ্ট টাইম বনোৱা হৈছিলে ইয়াৰ যিটো দালি ফ্লেভাৰ হয় সেইটো একেবাৰে নাই আৰু আপোনালোকে ঘৰত বনাই চাব আৰু যদি বেয়া হয় তেতিয়া মোক ক'ব আপোনালোকে বিৰাট টেষ্টি হৈছে এবাৰ প্লিজ ট্ৰাই কৰিব আৰু মোক ক'ব কেনেকুৱা হৈছে যেহেতু মই নাভাবোঁ যে এইটো বেয়া হ'ব বুলি খাবলৈ কাৰণ বহুত টেষ্টি হৈছে মই তেন্তে এতিয়া খাই লওঁ এনজয় কৰোঁ যিহেতু এতিয়া ৰাতি হ'ল আৰু ৰাতি আজি ভাত বনাবলৈ মাছ আছে কিন্তু মই আজি মাছটো বেলেগ এটা ষ্টাইলত বনাম বুলি ভাবিছোঁ যিহেতু মায়ে বেছি মছলাজাতীয় বস্তুবিলাক খাব নোৱাৰে আৰু সেইবাবে মাৰ কাৰণে ভাপত দিয়া মাছটো বনাম বুলি ভাবিছোঁ আৰু অকল মায়েহে খাব সেইটো আমাৰ কাৰণে এক্সট্ৰাকৈ বনাম আৰু মাৰ কাৰণে ভাপত দিয়া মাছটো আমি বনাই থাকোঁ মাজে মাজে চ' সেইটোৰ পৰা ভাবিলোঁ আজি বনাওঁ যেতিয়া অকণমানকৈ হ'লেও ভিডিঅ'টো কৰি থ'ম আৰু লগতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ঠিক আছে তেন্তে আহক চাই লওঁ কেনেকৈ বনালোঁ ভাপত দিয়া মাছ বনাবলৈ পোনপ্ৰথমে মই মাছ 2 পিচ লৈছোঁ যিহেতু অকল মায়ে খাব সেইবাবে মাৰ কাৰণে অকল 2 পিচ লৈছোঁ আমাৰ কাৰণে এক্সট্ৰাকৈ বনোৱা হ'ল আৰু তাৰ বাবে মই মাছ পিচ প্ৰথমে হালধি নিমখ এইবোৰেদি সানি ল'লোঁ তাৰপিছতে মই ধনিয়া দিলোঁ আৰু এয়া মই পিঁয়াজ দিছোঁ এয়া আৰু লগতে আদা আৰু নহৰু দি দিছোঁ কাটি সৰু সৰুকৈ কাটি দি দিছোঁ এয়া দি দিয়া হৈছে তাৰপিছতে এয়া কেঁচা জলকীয়া 2টা দিছোঁ আৰু এয়া বাকী অলপ আছিলে আদা আৰু নহৰু এইখিনিও দি দিছোঁ এয়া পিচি কেনে দিছোঁ অলপমান পেষ্ট বনাই দি দিছোঁ আদা আৰু নহৰুৰ তাৰপিছতে মই নেমু ৰস দিছোঁ ইয়াতে আৰু এটা কথা পিঁয়াজখিনি সৰু সৰুকৈ একদম মিহিকৈ কাটি ল'ব লাগিব পিঁয়াজ আৰু নহৰু যিবোৰ আছে এইবোৰ সকলোবোৰ মিহি মিহিকৈ সৰু সৰুকৈ কাটিব লাগিব তেতিয়া বেছি ভাল আৰু তাৰপিছতে মই নেমু ৰস দিছোঁ ইয়াতে আৰু এতিয়া মই ইয়াতে তেল দিছোঁ আৰু টেঙাৰ সলনি বিলাহীও দিব পাৰি ইয়াতে যিহেতু বিলাহী দিয়া নাই মায়ে বিলাহী নাখায় বাবে আৰু এইদৰে মিক্স কৰি ল'লোঁ গোটেইখিনি মিক্স কৰি ল'ম ভালদৰে আৰু এয়া পুৰি থোৱা পোৰা জলকীয়া আছিলে সেইটো ভালদৰে ইয়াতে সানি দিছোঁ আৰু এইদৰে মিক্স কৰি ল'ম ভালকৈ ইয়াতে আৰু অলপ কেঁচা ধনিয়া আছিলে মই ডাঙৰ ধনিয়া বৰ ধনিয়াটো ইয়াতে আছিলে আৰু অলপ কাটি দি দিলোঁ তাৰপিছতে মই ইয়াতে অলপ পানী দিছোঁ এইটো সিজিবৰ বাবে আৰু অলপ পানী দিছোঁ ইয়াতে মই আৰু তাৰপিছতে টিফিনৰ সাঁফৰখন মাৰি দিলোঁ আৰু তাৰপিছত ভাতৰ কুকাৰৰ ওপৰত যিহেতু ভাতৰ লগতে দিম ভাত বনোৱা কুকাৰটো এইদৰে ভৰাই দিলোঁ আৰু এয়া চাওক আমাৰ ভাপত দিয়া মাছ ৰেডি হৈ গ'ল চিম্পলকৈ বনাইছোঁ একেবাৰে ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজি ৰেচিপিটো কেনেকুৱা পালে জনাব আৰু যদিহে ভাল পালে তেন্তে ঘৰত এবাৰ নিশ্চয় বনাই চাব আৰু বনাই খোৱাৰ পিছত মোক নিশ্চয় ক'ব কেনেকুৱা পালে আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ এটা লাইক মাৰি দিব আৰু লগতে আপুনি যদিহে মোৰ চেনেলটো নতুন হয় তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে কৰা নাই তেওঁলোকেও প্লিজ কৰি দিব তেন্তে আজি ইমানতে সামৰিছোঁ বাই বাই